আজি যিহেতু বিশ্বকৰ্মা পূজা, গতিকে বিশ্বকৰ্মা পূজাৰ প্ৰথমে বসন্তীত গাড়ীখন ধুৱাই লওঁ। তাৰপিছতে ক'ত যাওঁ কি কৰোঁ জনাই আছোঁ। আৰু মই গাড়ী ধুৱাব লাগিব, আমাৰ যিহেতু অলপ প্ৰব্লেম হৈ আছে মটৰৰ, গতিকে আগত সন্মুখৰ খুৰীহঁতৰ ঘৰত ধুব লাগিব। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, গাড়ীখন ধুওঁ। এইবাৰ বসন্তীখনৰ ফাৰ্ষ্ট টাইম মানে বিশ্বকৰ্মা পূজা পাইছে, গতিকে ভালকৈ ধুৱাই দিছোঁ অলপ। আৰু নেক্সট ইয়াৰ পৰা ওলাই যাম, ওলাই গৈ কিনে গাড়ী চাড়ী ধুই পূজাখিনি কৰি মেলি পেলাই আমি ওলাই যাম বুলি ভাবিছোঁ। গতিকে গাড়ী ধুই লওঁ। আৰু ফাইনেলি গাড়ী ধুই হৈ গৈছে, ইফালে 2খন গাড়ী ধোৱা হৈ গৈছে। এতিয়া ইয়াৰ পৰা উলিয়াই লৈ যাওঁ। গতিকে ব'লক ঘৰত লৈ যাওঁ আৰু যিখিনি কাম আছে বাকী কামখিনি কৰি আছোঁ। ভাগৰ লাগি গৈছে পূৰা। A few moments later. আৰু আমাৰ ৰেডি কৰি আছে পূজাৰ কাৰণে, আৰু পূজা কৰি আছে মায়ে। মা ওপৰতো এটা হেৰি কৰি দিবা। আগতে দি দিয়া, এইডোখৰতে দি দিয়া, এইডোখৰতে হ'ব। A few moments later. দোকানত আহিলোঁ, গোটেইবা লগৰ এতিয়া ওলাই যাব আহিছোঁ। ক'ত যাওঁ চাওঁ তাকে। দোকানৰ লগত ফাংচনো হৈ আছে বাৰু, ফাংচন পতা হৈ আছে। ওলাই আহিছিলোঁ, এইফালে ল'ৰা এটাই চাইকেল ষ্টাৰ্ট কৰি আছে, তাকে অকণ দেখাওঁ বোলো আপোনালোকক। মজা। আৰু এতিয়া গোটেইকেইটা মানে গাঁৱৰ গোটেইকেইটা ল'ৰা ইয়াতে ৰখি আছোঁ। আৰু এতিয়া নামঘৰ যাব লাগিব, যিহেতু আজি ভাদ মাহৰ শেষ দিন, গতিকে ডাইৰেক্ট নামঘৰলৈ যাওঁ। নামঘৰত আহিলোঁ গোটেইকেইটা। A few moments later. ফাইনেলি নামঘৰত যাবৰ কাৰণে ৰেডি হৈ গ'লোঁ, আৰু এতিয়া যাম নামঘৰত। গতিকে ব'লক নামঘৰতে যাওঁ। লগৰখিনিৰ লগত ওলাই গ'লোঁ, আৰু এতিয়া আহি পেলাই গা পা ধুই কৰি ৰেডি হৈ গ'লোঁ। হালধীয়া চবফালে একদম। আমাৰ ইয়াত বিশ্বকৰ্মা পূজা বুলি আজি কি ভাওনা এখন ভাওনা বগাসুবত মানে পাতিছে। মানে আমি আজি ধুতি পিন্ধি আহিলোঁ, খাটি মানে গাঁৱলীয়া টাইপৰ আহিলোঁ, সেইকাৰণে নামঘৰৰ ভিতৰত সোমাব নিদিয়ে কাৰণে আমি বাহিৰতে আছোঁ। একো নাই, এই চেনেলটো ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিওঁ। ৰমপলীয়াকৈ একো নাই, আমি চলি যায় ন, চলি যায়। এটা খাতি অসমীয়া হেৰিয়া পিন্ধি আছোঁ, আমি যেনিবা আৰু এইফালে কৃষ্ণৰ নৃত্য আৰম্ভ হৈছে, আৰু বাকীসকল ভাৱৰীয়া ওলাই আছে। এইফালে গোটেইকেইজন অসুৰে ওলাই আছে, মেইন ভাৱৰীয়া আহি আছে এইফালে, দেখাই আছোঁ বাৰু। আৰু
ইফালে ভাৱৰীয়া ৰেডি হৈ আছে পকাপুৰ গতিকে এইফালে ৰেডি হৈ গ'ল আৰু ভাওনাটো ষ্টাৰ্ট হ'লে গতিকে ব'লক বাহিৰত যাওঁ এতিয়া ভাওনা ভঙাৰ পিছত জিনটোৰ আচল মানে অসুৰৰ ইমান দৰ্শকে চাই আছে নৃত্য অসুৰৰ ফাইনেলি আহি ঘৰ পালোহি আৰু এতিয়া সময় হৈছে 2:55 3টাই বাজে আৰু গতিকে ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদিহে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব থেংক ইউ